চাই আছোঁ ভাল লাগিছে, খুব ডিচেণ্ট চিনেমা। তোমাৰ অসুবিধাটো হোৱা নাই নে? তাতে অনুৰাধা বাইদেউৰ ষ্টৰী অলপ বেলেগ ধৰণৰ আৰু ভাল লাগিছে। সকলোৱে চাব আৰু ফিল কৰিব চিনেমা। চেঞ্চিটিভ ষ্টৰী, ভাল মেকিং, ভাল কেমেৰা কাম। শ্লট যিমানবোৰ পাব লাগে দাদা সিমানবোৰ এতিয়ালৈকে কিন্তু হোৱা নাই। এটা টাইমটো পাঠানৰ কাৰণে অকণমান দিগদাৰ হৈছে, চবৰে হৈ আছে। শ্বাহৰুখ খানৰ চিনেমা ডাঙৰ চিনেমা, চ' শ্লট যিমান পাৰে সিমান ল'ব। আৰু বলিউডৰ ডাঙৰ চিনেমা, বহুত দিনৰ পিছত ডাঙৰ চিনেমা আহিছে। চ' কিন্তু পাব, নোপোৱা নহয়, অকণমান মেনেজ কৰিব লাগিব। যিমান শ্লট পায় সিমান ভাল হ'ব পাৰিলে মানুহে চাই ভাল পাব। তাৰপিছত ডক্টৰ বেজবৰুৱা আহি আছিল, এখনো ভাল পাব চাই। এখন বাৰু কমপ্লিটলি কমাৰ্চিয়েল চিনেমা, চ' আমি আশাবাদী চিনেমা। দাদা বহু বিতৰ্ক অসমত চলিছে পাঠানক লৈ পেলাই, তাৰ মাজতে কাইলৈ মুক্তি লাভ কৰিব। গতিকে আপুনি এই ক্ষেত্ৰত বিতৰ্কটো সন্মুখীন হৈছে নে? এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়েও কৈছে যে আপোনালোকে বেছি পাঠানক উঠাই দিয়া হৈছে। আচলতে চিনেমা টিনেমা লৈ পেলাই মানে পলিটিকেল ইছ্যু হ'ব নালাগে। পলিটিকেল চিনেমা হ'লে বেলেগ কথা আছে, পলিটিকেল চিনেমা নহয় আৰু। কিছুমানে তাত বিতৰ্ক সৃষ্টি কৰিছে, কথা উলিয়াইছে। চিনেমাখন যদি ভাল হৈছে মানুহে চাই ভাল পাব। চিনেমা হওক, গান হওক, মিউজিক হওক, পলিটিকেল ইনফ্লুৱেঞ্চটো ছাপোৰ্ট নকৰোঁ। চিনেমা পাঠান যদি ভাল হৈছে ময়ো চাম। ভাল হ'লে ভাল লাগিব, বেয়া হ'লেতো মানে বেয়া বুলি ক'ব। সেইটো কথা। আৰু এটা সংগঠনে পোষ্টাৰ ফালি দিছে, এটা এইবোৰ ওলাব আৰু এইবিলাক গিমিক্সো হ'ব পাৰে, নাজানো। কিছুমানে ইচ্ছা কৰি সৃষ্টি কৰে, কিছুমানে বিচাৰে, কেতিয়াবাকে নিবিচৰাকেও হয়। নহ'লে ভাল হ'ব। আৰু এইফালে আপোনাৰ ডক্টৰ বেজবৰুৱা, আনফালে কথা আপুনি ইতিমধ্যে কৈছে শ্বাহৰুখ খানক চাব, জুবিন গাৰ্গক চাব। বেজবৰুৱাৰ মই কেৰেক্টাৰ কৰিছোঁ, ষ্ট্ৰং কেৰেক্টাৰ ধুনীয়াকৈ কৰা হৈছে। বেজবৰুৱা যথেষ্ট কষ্ট হৈছে, চবে লাগিছে। কেমেৰা চেমেৰা কাম বিৰাট ধুনীয়া হৈছে, এডিটিং বিৰাট বেজবৰুৱা চাব। বেজবৰুৱাৰ লগত এটা চেণ্টিমেণ্ট জড়িত হৈ আছে আমাৰ আগৰ জেনেৰেশ্যন। মোৰ দেউতাহঁতৰ চাম এক্সপেক্ট দিয়া, চ' তেওঁলোকেও চাব, দেউতাই চাম বুলি কৈছে। বেজবৰুৱা ভিডিঅ' বনাইছে, চাম আগতে চাইছোঁ, ময়ো সৰুতে চাইছোঁ। এইটো ষ্টৰিটো বেলেগ, নিচিনা নহয়। মোৰ কেৰেক্টাৰ নাছিল।